হাই গাইজ, আৰৱ কুমাৰ ব্লগলৈ স্বাগতম। মই বাবুক স্কুলত থৈ আহিলোঁ। স্কুলত থৈ আহি এতিয়া ঘৰৰ কাম কৰোঁ, ভাত বনাওঁ। মই পাৰ্লাৰত যাম। মোৰ ঘৰৰ অৱস্থা কি হৈছে আপোনালোকক দেখাই আছোঁ। ঘৰৰ অৱস্থা চাওক, বিচনাৰ ওপৰত এইবিলাক আছে। বাবুৰ কাপোৰ ইস্ত্ৰি কৰি পেলাই ইস্ত্ৰিটো ইয়াতে ৰাখি দিছোঁ। এনেকৈ কেঁচি, মোবাইল, বিচনাৰ অৱস্থা চাওক। বিচনাখন এনেই পাৰি থৈ দিছোঁ। এইখন চফাৰ ওপৰত আছে ছাতি। টেবুলৰ তলখন চাওক, বাবুই চেনিটাইজাৰ, মাস্ক এনেকৈ বিচাৰি থৈ দিছে। এয়া থাপনাখন, ভিতৰৰ পিনে অৱস্থা কি হৈ আছে দেখাইছোঁ। এইখন বাবুৰ পঢ়া টেবুল, কিতাপ বিচাৰি এনেকৈ থৈ দিছে। এইখন চাফা কৰিব লাগিব। ডাইনিঙৰ অৱস্থা চাওক। ডাইনিঙৰ চেয়াৰত আমাৰ কাপোৰ থাকে, দেখিছে? দৌৰা দৌৰিৰ টাইমত এই গেছ টেবুলখন চাওক কেনেকুৱা হৈ আছে অৱস্থা। মেচিনৰ ওপৰত কাপোৰ, মই লগত লৈ যোৱা বেগখন এনেকুৱা হৈ আছে। ড্ৰেছিংখনৰ অৱস্থা চাওক। চাফাও কৰি থাকিম, ভাতো বনাই থাকিম। জল্দি অকণমান কাপোৰো ধুব আছে। কাপোৰখিনি ধুই ল'ম। কাপোৰখিনি ধুই মই ক'ত যাম আপোনালোকক দেখাই আছোঁ। চাওক, মই চাফা কৰিলোঁ। বিচনাখন চাফা কৰিলোঁ। এইখন বিচনা চাফা কৰিলোঁ। বাবুৰ পঢ়া টেবুলখন কৰিলোঁ। এইবিলাক কাপোৰ আগৰে জাপা আছিলে। ডাইনিংখন চাওক, ডাইনিংখন চাফা কৰিলোঁ। এয়া ভোল আৰু মাছ বনাম। এইখিনি জাপি থৈ দিছোঁ। এইখিনি ধুব লগা কাপোৰ। এইখিনি চাওক, বাচনবিলাক পানী ভৰাই থৈ দিলোঁ। বাচনখিনি ধুলোঁ, গেছটো মুচিলোঁ। চলাৰ টেমাবিলাক ধুইছোঁ। টেমি আমাৰ নিগনি চাওক কুটি দিয়ে। এইটোও কুটি দিছিলে, মই ইলেক্ট্ৰিক মাৰি থৈ দিছোঁ। এইখিনি বাচন ধুইছোঁ, টেমিখিনি ধুলোঁ। এইখিনি কাপোৰ ধুব লাগিব। এইখিনি বাবুৰ কাপোৰ আৰু অকণমান আছে, চাৰ্ফত দি থৈছোঁ। এইখিনি ধুই দিওঁ, তাৰপিছত ভাত বনাওঁ। জল্দি যাব লাগে। এয়া ভোল বনালোঁ, ভোল মাছ আৰু ৰাতিপুৱা দালি বনাইছোঁ। ভাত হৈ গৈছে। এই 3 পিচ। বাবুইতো নাখায়, ময়ে খাব লাগিব। দুবেলা ময়ে খাম। এতিয়া কণী আমলেট বনাই দিম। ভোল বনালোঁ, ৰাতিপুৱা দালি হৈ গৈছে। এয়া কাপোৰখিনি ধুই ৰ'দত মেলি দিছোঁ। এতিয়া মই যাব ওলাইছোঁ। দৰ্জাত তালা মাৰোঁ। তালা মাৰা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ। বলক। বহুত ৰ'দ দিছে, ছাতি লৈছোঁ সেইটো কাৰণে গৈ আছোঁ। ৰ'দটো পূৰা একেবাৰে মাথাত লাগিছে। ছাতিটো লৈছোঁ তথাপিতো বলক গৈ আছোঁ। আমাৰ গেটৰ সন্মুখত শিৱ মন্দিৰ। বলক, মই আহিলোঁ মোৰ ডিউটিলৈ। আমাৰ বাজনীয়ে বহি আছে। হাই কৈ দিয়া বা। আমাৰ মেম অহা নাই। এইখন আমাৰ পাৰ্লাৰ। ইয়াতে মই ডিউটি কৰোঁ। হাই। এয়া বাবু স্কুলৰ পৰা আহিলে, মই আনিলোঁ তাক। কাপোৰ খুলি আছে আৰু সি আজি আনিছে আমাৰ গেটৰ ওচৰতে বিক্ৰী কৰি আছিল মহব্বত চৰবত বোলে, কিবা মহব্বত কা চৰবত। মই 1 গিলাচ আনি দিছোঁ। সি খাই বোলে। মই টেষ্ট কৰা নাই, সি কৈছে টেষ্ট হৈছে বোলে।
ৰাতিপুৱা স্কুল যোৱাৰ আগে আগে আইচক্ৰীম ভৰাই থৈ গৈছে, গাখীৰ চেনি আৰু পানী। গাখীৰটো নাই দেখোন, কিবা পানী পানী বেছি হৈছে। সি নাজানিলে নেকি গাখীৰ দিব বেছি, পানী দিছে। এতিয়া খাব ধৰিছে সি। চাওক না তাৰ উৎপাত। স্কুলৰ পৰা আহি পেণ্ট খোলাই নাই, চাৰ্টটোৱে খুলিলে, গেঞ্জি পিন্ধি। আইচক্ৰীম পানী পানী হৈ আছে না মা? গাখীৰটো ভিতৰত গৈছে, কিবা পানী পানী হৈছে। পানী বেছি হৈছে, গাখীৰ কম হৈছে। তোমাৰ মিঠা হৈছে নে নাই? মজা হৈছে। আজি আমাৰ কাৰেণ্ট নাই। স্কুলৰ পৰা আহি বাবুই গৰম পাইছে। আমাৰ ৰিচাৰ্জ কৰিব লাগে, ৰিচাৰ্জ আনিব গৈছে। এতিয়ালৈকে হোৱা নাই, কাৰেণ্ট অহা নাই। গধূলি হৈ গ'ল, আমি শুই উঠিলোঁ। বাবাক পঢ়িব দিছোঁ এতিয়া। চাওক আপোনালোকে। আজি মেমে ন আমাক নোচোৱা কৰি লিখিব দিছে, সেইকাৰণে মই নোচোৱা কৰি ভালকে লিখি আছো, মানে মনত পেলাই কিনে। মনত পেলাই লিখি আছে। চাহ পানী খোৱা হৈ গ'ল আমাৰ। ব্লগটো আমাৰ ভাল পালে সাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লাইক কৰক। তো আমি নেক্সট ভিডিঅ'লৈ আহিছোঁ। টিল দেন টাটা বাই বাই। আৰু আমি ভাত তাত খাই কিনে এতিয়া সামৰিব ধৰিলোঁ। আৰু এই চাবৰে বেলুন, এইটো এটা ডাঙৰ বেলুন, বহুত চাৰি বেলুন আছে। তাৰপিছত এইখিনিতে ব্লগটো সামৰোঁ। ভাল পালে সাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। তো নেক্সট ভিডিঅ'লৈ আহিছোঁ। টিল দেন টাটা বাই বাই।